ওয়েলকাম ব্যাক টু মাই চ্যানেল। আপোনালোকে চাই আছে এছামিজ ব্লগাৰ কৰবি আৰু আজি আমি যাবলৈ ওলাইছো কহৰা হাতি পাথৰ মন্দিৰলৈ। তাত এটা মন্দিৰ আছে। মন্দিৰটো গণপতি মহাৰাজ নিজেই উৎপত্তি হৈছিলে। তাৰ পিছত ৰাইজে তাত চাকি বন্তি জ্বলোৱা আৰম্ভ কৰিছে বুলি আমাক জনাইছিলে পণ্ডিত হয় আগৰবাৰ যাওঁতে। আজি আপোনালোকৰ বাবে মই ভিডিঅ' এটা বনাইছো। আশা কৰো ভিডিঅ'টো চাই ভাল পাব। বলক। Hold me close till I get up. Time is barely on our side. I don't wanna waste. ৰাস্তাৰ দুয়োপাৰে বাগানবিলাক আছে আৰু কিছু শুকায়ো গৈছে কিয়নো নতুনকৈ ৰোপণ কৰিবৰ হৈছে। আৰু দুয়োফালে সেউজীয়া দেখি বহুত ভাল লাগিছে। গৈছোঁ হাজবেণ্ডৰ লগত এটা ৰোমান্টিক মুডত। আপোনালোকেও তেনেকৈ যায় চাগে। আৰু এয়া কাজিৰঙাৰ জংগল। ইয়াৰ পৰাই কাজিৰঙা ষ্টাৰ্ট হৈছে। দেখিবলৈ বহুত ধুনীয়া। দুয়োপাৰে আহিব যদি আপোনালোকে অহা নাই, আৰু কহৰা মন্দিৰটো এবাৰ হ'লেও দৰ্শন কৰিব। প্ৰৱেশ কৰিলে চাৰ্জ এটা লয়। সৰু গাড়ীৰ 50 টকা লৈছিলে। কাৰ্বি আংলঙৰ আণ্ডাৰত যায়, এইটো বৰ্ডে লৈ লয়। আমি মন্দিৰৰ ওচৰ পালোহি আৰু আজি বহুত পিকনিক খাবলৈ আহিছে, কিয়নো এইটো পিকনিক প্লেচো হয়, ওচৰতে আছে। আৰু গাড়ীবিলাকো লৈ আছিলে। ল'ৰাবিলাকে ঢোল আদি লৈ গান বজনা বজাই আছে। ওচৰত ঢোল বজাই আছে তেওঁলোকে। এতিয়া আমি মন্দিৰ দৰ্শন কৰিম চিৰিৰে উঠি গৈ। মন্দিৰটোৰ ভিতৰখন আপোনালোকক মই ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। এই যে পাথৰটো দেখিছে,
নিজে নিজে উৎপত্তি হৈছিলে এটা গজৰাজৰ ৰূপত। পিছত মানুহে নিজেই ভালদৰে বনাই মেলি মন্দিৰ কৰি দিলে, কিন্তু প্ৰথম এই যে পাথৰটো এইটো বনোৱা নাই, এইটো নিজে নিজে উৎপত্তি হৈছে। আপোনালোকে প্লিজ এবাৰ আহি চাই যাব। আৰু পূজাৰীও কাষতে বহি আছিলে, আমাক তেওঁলোকে কৈছিলে আগৰবাৰ। পিকনিক প্লেচটো থকাৰ কাৰণে কিবা কিবি ভিডিঅ'ত শব্দ হ'ব পাৰে, প্লিজ ইগন'ৰ কৰিব আপোনালোকে। আৰু তেওঁলোকে ফটো তুলি আছে, আমিও গৈছোঁ ফটো তুলিবলৈ যাওঁ এতিয়া। ওচৰতে নিজৰা এটা বৈ আহিছে পাহাৰৰ পৰা, আমি দুইটা এতিয়া তালৈকে যাম। আৰু ইমান সেই শিলৰ মাজত তেওঁলোকে ফটো উঠিছে, যাব ৰাস্তা নাই, কেনেকৈ জানো গ'ল, আমি নোৱাৰিলোঁ। বহুত ধুনীয়া পৰিৱেশ, বতাহো বলি আছিলে। ইয়াৰ পৰা আমি এতিয়া বৰগছ ৰিজৰ্টলৈ যাম। ইয়াত আৰু বেছি টাইম নৰখোঁ, পিকনিক প্লেচ যিহেতু হাল্লা হ'ব পাৰে বুলি সোনকালে ওলালোঁ আমি। আকৌ এবাৰ দেখাই দিওঁ ভালদৰে। এতিয়া আমি বৰগছ ৰিজৰ্টলৈ গৈ আছোঁ। বহুত বহুত ধুনীয়া।
কৰি শ্বেয়াৰ কৰি দিব।